নমস্কাৰ জনাইছোঁ আৰু মোৰ এই ভিডিঅ'টিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ নতুন এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে যদি মোৰ এই ফেচবুক পেজটি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নেপাহৰিব। লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ। তেনেহ'লে আহক মই দেৰি নকৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এয়া চাওক, এজোপা খুব পুৰণি গছ হয়, বহুত ডাঙৰ গছ, আপোনাৰ বৰ গছ হয়। মই এই গছজোপা দেখুওৱা মোৰ মেইন উদ্দেশ্য হ'ল এই ঠাইখনো ঠিক তেনেধৰণে বহুত পুৰণি এখন ঠাই হয়। আগত যে আমাৰ শদিয়াত পুৰণি শদিয়া বুলি যে কৈছিলে, সেই পুৰণি শদিয়াৰ স্মৃতি ৰক্ষা কৰি আছে আচলতে এই গছজোপা। আপোনাৰ 1947 চনৰ পৰাই এই ঠাইখিনি ক'বলৈ গ'লে খুব বিখ্যাত ঠাই বুলি ক'ব লাগিব। এই ঠাইখিনি ইতিমধ্যে কি হ'ল, জনশূন্য অৱস্থা নিচিনা হৈ পৰিছে। তথাপি মই অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। আৰু তাহানি ব্ৰিটিছসকল ইয়াত যেতিয়া আছিলে তেতিয়া দিনৰ পৰা এই ঠাইখিনি খুব বিখ্যাত হৈছিলে এটা সময়ত। কিন্তু এতিয়া লাহে লাহে আমাৰ ভাৰতবৰ্ষখন স্বাধীন হ'ল। স্বাধীন হোৱাৰ পাছত লাহে লাহে এই ঠাইখিনিও খুব জনশূন্য অৱস্থালৈ গুচি গৈছে। মই তাকে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু সকলোতকৈ ডাঙৰ কথা হ'ল কি, তাহানি ব্ৰিটিছসকল যেতিয়া ইয়াত আছিলে তেওঁলোকে থকা সময়ত কিছুমান পুৰণি কীৰ্তিচিহ্ন ইয়াত আছে। মই সেইখিনিকো মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে চাওকচোন, এই ঠাইখিনি আচলতে খুব পুৰণি ঠাই হয়। ইতিমধ্যে আমাৰ ইয়াত জনশূন্য হৈছে হ'লেও কিছু নতুন লোক ইয়াত ঘৰ সজাইছে, নতুন ঘৰ সজাই মেলি ইয়াত বাস কৰিবলৈ আৰম্ভ কৰিছে এতিয়া বহুত দিনৰ মূৰত। তথাপি মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰি আছোঁ। চাওকচোন, আৰু মানে আগতে ব্ৰিটিছ চৰকাৰ থকা সময়তে তেওঁলোকে কি কৰিছিলে, যিসকল ইয়াত সৈন্য বাহিনী ৰাখিছিলে তেওঁলোকে থকা হোৱা কিছুমান মানে গুহা আৰু লেট্ৰিন ঘৰ, শৌচাগাৰ ঘৰ তেনেকুৱা ধৰণৰ তেতিয়া দিনতে সজোৱা, মই এতিয়াও আপোনালোকক সেইখিনিকো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল চাই থাককচোন, মই এইখিনি পৰা আঁতৰি যাম, অলপ দেখুৱাবলৈ চেষ্টা কৰি থাকিম। আৰু তাতে য'ত আছিলে ন, সেই যিটো কেইটা কৈছিলোঁ শৌচাগাৰ ঘৰ বনাইছিলে, তাহানি দিনৰ ব্ৰিটিছ চৰকাৰ থকা সময়তে যে তেওঁলোকে কেনেকুৱা ধৰণৰ ইটা ব্যৱহাৰ কৰি সজাইছিলে সেইখিনি মই অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইমান বছৰ মূৰতো এতিয়ালৈকে মানে আছেই, দুই এপদ বস্তু অনিষ্ট হৈছে হ'লেও। মই যে কৈছিলোঁ আপোনালোকৰ আগত কিছু কীৰ্তিচিহ্ন আছে, এতিয়াও ব্ৰিটিছ চৰকাৰ থকা দিনতে নিৰ্মাণ কৰিছিলে কিছুমান বস্তু। মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। বেক কেমেৰা কৰি মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে এইকেইটা এজন ব্যক্তি লগ পাইছোঁ যিটো ঠাইত আছে, তেওঁলোকৰ বাৰীতে আছে আচলতে। মই তেখেতক প্ৰথমতে পৰিচয় কৰাই ল'ম। দাদা অঁ ঠিকে আছে। দাদা মই প্ৰথমে আপোনাৰ পৰিচয়টো লৈ ল'ম। আপোনাৰ নামটো কওকচোন। ভক্ত বাহাদুৰ থাপা। এই ঠাইখিনি আপোনাৰে হয়, ঘৰ বাৰী আপোনাৰে হয়? আচ্ছা দাদা, এই যে আপোনাৰ তাহানি সেই ব্ৰিটিছ চৰকাৰৰ দিনতে নিৰ্মাণ কৰিছিলে এইকেইটা ন, কিমান বছৰ হ'ল এনে? সেইটোতো বহুত হয় বাপেকৰ হেৰি এইকেইটাই কৰি কিনে সিহঁতি থৈছে। ফৌজি আছিলে এইকেইটা, ময়ো ফৌজি নহ'ল, সিহঁতি লৈ কিনে বহিছে। আচ্ছা দাদা, এই যে ইমান আজি কিমানটা বছৰ তেতিয়া দিনতে বনোৱা এইবোৰ আপোনাৰ যে বনাইছিলে, এইখিনি কেনেকুৱা ধৰণৰ ইটা হয়? এইবোৰ যে ইমান সুন্দৰকৈ এতিয়াও ভাল হৈছে, দুই এপদ বস্তু ভাঙি গৈছে। আচলতে এইখিনি ভঙাটো হ'ল দৰ্জা লগা হৈছিলে ন? তেতিয়া আমাৰতো আছিলে, তেতিয়া বুঢ়াকেইটা আহি কিনে ঠাইটো কৰোঁতে মানে হেৰি কৰোঁতে মানে এইটো ভাঙি কিনে লৈ গৈছে বোলে এইকেইটা। দৰ্জা কিখন? কি আছে, ভাঙি কিনে লৈ গৈছে এইকেইটা। ভাঙাখিনি কোনে লৈ গৈছে এইখিনি? তেতিয়া কোনে লৈ গ'ল আৰু ইহঁতি বওঁতে মানে তেতিয়া পাইছে আকৌ ইহঁতি। আচ্ছা, লৈ গ'লেই মানে আগতেই এনেকুৱা অৱস্থাতে তেওঁলোকে পাইছিলে। তো আজিও এনেকুৱা আছে ন? চাওকচোন বন্ধু বান্ধৱীসকল, মই আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছে, এইকেইটা লেট্ৰিন ঘৰ বুলি কৈছে। আগতে ফৌজিসকলে ইয়াত আছিলে ন, মিলিটেৰীসকলে ইয়াত আছিলে ব্ৰিটিছৰ দিনত, নহয় জানো? তো তেতিয়া দিনতে নিৰ্মাণ কৰা এইবিলাক মানে লেট্ৰিন ঘৰ আছিলে বোলে। চাওক কেনেকুৱা ডিজাইনত বনাইছিলে, কোঠালিকৈ লেট্ৰিন ঘৰ হয়। মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। সঁচাকৈ এইবোৰ লেট্ৰিন ঘৰ হয়, খুব এনেকুৱা ধৰণে সজাইছিলে। আৰু এইবোৰ ইটাবোৰ, এই ইটাবোৰ মানে কিহৰ তৈয়াৰ কৰিছিলে নেজানো, মাটিয়ে নে কিয়ে নে ইটাবোৰ সেই তাহানি দিনৰ ইটা। আজি 100 বছৰে পাৰ হৈ গ'ল, নহয় জানো? এতিয়াও এনেধৰণে আছে। তো খুব আচৰিত খাবলগীয়া জেগা হয়। তো বন্ধু বান্ধৱীসকল, মই আপোনালোকক অকণমান দেখুৱালোঁ। আৰু আপোনালোকক এই দাদাজনে আপোনালোকক ক'লে লেট্ৰিন ঘৰটোৰ বিষয়ে অকণমান আপোনালোকক দেখুৱালে বা এখেতে ক'লে। তো বন্ধু বান্ধৱীসকল, মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদিহে আপোনালোকে মোক ফেচবুক পেজটোত চাই পেজটো ফ'ল' কৰি দিব। যদিহে আপোনালোকে
মোৰ এই ভিডিঅ'টো ইউটিউব চেনেলত চাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।